Hello everyone, welcome to my YouTube channel Bobita's Kitchen and Blog আৰু মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো এটা চিকেন ৰেচিপি আৰু চিকেন ৰেচিপিৰ কাৰণে মই চিকেন অলপমান লৈ লৈছো আৰু এইখিনি ধুনিয়াকৈ ধুই মেলি লৈছো আৰু তাত মই জিৰা গুৰি ধনিয়া গুৰি ৰেড চিলি পাউডাৰ গৰম মছলা চিকেন মছলা আদা নহৰুৰ পেষ্ট 2 চামুচ আৰু নিমখ দি লৈছো আৰু তাত মই এটা কণীও দি লৈছো কণীটো ধুনিয়াকৈ ভাঙি এতিয়া মিক্স কৰি লৈছো আৰু এতিয়া মই ইয়াতে অকনমান হালধি গুৰি দি লম আৰু এইখিনি মই মিলাই দিছো আৰু ইয়াতে মই 1 চামুচ টমেটো সস দি লৈছো এইখিনিও ভালদৰে মিক্স কৰি দিম আৰু যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মই ইয়াতে এতিয়া কৰ্নফ্লোৰ দি লৈছো কৰ্নফ্লোৰ খিনি দি ধুনিয়াকৈ মিক্স কৰি লব লাগিব আৰু এতিয়া এইখিনি মিক্স কৰা হৈ গল আৰু এতিয়া মই 1 ঘণ্টাৰ কাৰণে এইখিনি ফ্ৰিজত ৰাখি দিম আৰু 1 ঘণ্টা পাছত মই চিকেন খিনি উলিয়াই লৈছো আৰু মই কেৰাহী এখন পাতি দিছিলো তাত তেল গৰম হ'বলৈ দিছিলো আৰু এতিয়া এইখিনি ধুনিয়াকৈ গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লম আৰু এইখিনি মই কম জুইত ধুনিয়াকৈ ভাজি আছো তেতিয়া খাবলৈ বেছি ভাল লাগে অলপ ক্ৰিস্পি হয় আৰু এয়া আমাৰ ৰেডি হৈ গল চিকেন পকোৰা আৰু এনেকৈ আপোনালোকেও খাইনে জনাবচোন